দুলিয়াজানৰ সকলো বন্ধুসকলে উৎসাহেৰে এই ফুটবল আয়োজন কৰিছে, আৰ্মিয়ে যি উৎসাহেৰে আয়োজন কৰিছে নহয়, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক বসন্ত আনলিমিটেড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আহিছোঁ দুলিয়াজানত, কাৰণ দুলিয়াজানত হ'বলৈ গৈ আছে 19-20 চক্ৰ জিন্তু গগৈৰ যিটো ফুটবল টুৰ্ণামেণ্ট আজিৰ পৰা অনুষ্ঠিত হ'ব, অৰ্থাৎ 8 ডিচেম্বৰৰ পৰা দুলিয়াজানত আৰম্ভণি হ'বলৈ ওলাইছে। 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈকে আপোনাৰ খেল মেচ হৈ থাকিব। আপোনালোকে প্ৰথম মেচখন আজি উপভোগ কৰিব পাৰিব দুলিয়াজানত। এই খেলখন বিশেষকৈ অনুষ্ঠিত কৰিছে ইণ্ডিয়ান আৰ্মি, আৰু লগতে অইল ইণ্ডিয়াই সেই খেলখন অনুষ্ঠিত কৰিছে আৰু 4টা ইভেণ্টত হ'ব। বিশেষকৈ প্ৰথম দুলিয়াজান, তাৰপাছত ডিব্ৰুগড়, টিংৰাই আৰু ডিগবৈত 4টা ইভেণ্টত খেলখন অনুষ্ঠিত হ'ব। 24টা দলে অংশগ্ৰহণ কৰিছে। 24টা দলৰ ভিতৰত আজি আছে নীলাচল ইউনাইটেড FC আৰু নাগালেণ্ডৰ মাজত খেলখন অনুষ্ঠিত হ'ব। আৰু মুঠতে দুলিয়াজানৰ এক মহাৰণ, ডাঙৰ ফুটবল মহাৰণ। ইয়াৰ ভিতৰৰ পৰিৱেশ দেখিছে ইমান ধুনীয়াকৈ সজাই আছে, যিহেতু আজি দুলিয়াজান নেহেৰু ষ্টেডিয়াম একেবাৰে জিলিকি পৰিছে। যদিও বতৰ বেয়া, তথাপিও বহুত ধুনীয়াকৈ এৰেঞ্জ কৰিছে, আৰু ফিল্ডৰো ইয়াত এৰেঞ্জমেণ্ট চলি আছে। এতিয়া অলপ সময় পাছতে ইয়াত হ'ব ধুনীয়া এক আলোড়ন। তো আহক বন্ধুসকল, যিহেতু আমি ভিতৰলৈ কাৰ্ড চাৰ্ট লৈ আহিলোঁ, দেখিছে মিডিয়াৰ পৰা চবকে দিছে। তাৰ পৰা আমি ইয়াত বহিবলৈ এৰেঞ্জ কৰিছে। মিডিয়াৰ যিমান মানুহ আহিব ইয়াত বহাৰ ব্যৱস্থা কৰিছে, আৰু ইয়াত VIP পাৰ্চনৰ কাৰণেও ইয়াত প্লেচ ৰাখিছে বহুত ধুনীয়াকৈ। সেইফালে আপোনালোকে দেখিছে কেনেকুৱাকৈ এৰেঞ্জমেণ্ট কৰিছে বহাৰ কাৰণে। ইয়াতে আমাৰ ফালে ৰামেশ্বৰ টেলিদেৱ আহিব, আৰু বিভিন্ন ধৰণৰ আৰ্মি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকলো ইয়াত আহিব। যিবিলাক লগ পাইছে দাদা, বন্ধুসকল, যিহেতু খেলৰ আয়োজন হৈ আছে, অলপ সময় পিছতে খেলৰ ফটো আপোনালোকে দেখিব পাব। আৰু আমাৰ বেঞ্চত দেখিছে কিমান ইউটিউবাৰ আহি অলৰেডি বহিছেই। এইফালে গৌৰৱ, এইফালে নিবেদিতা, এইফালে সূৰ্য, আৰু আগত আছে বিভিন্ন দেৱল দাবা, এইফালে আছে ট্ৰেইন, আৰু বিভিন্ন আমাৰ বিশেষকৈ এইফালে ৰোহিত দা এইফালে আমাৰ গোটেই বন্ধুবোৰ আছে। বঢ়িয়া লাগিব। মুঠতে অলপ সময় পিছত আমি সকলোৱে ফিল্ডলৈ যাম, নহয় জানো? আমি প্ৰত্যেকে যিহেতু সোনকালে আহিছিলোঁ, প্ৰত্যেকৰ ভোক লাগিলে, আৰু আহিলোঁ ইয়াত চাবদি চাইনিজ কৰ্ণাৰলৈ। আৰু বহুত ধুনীয়াকৈ তেখেতসকলে ফ্ৰাইড ৰাইচ বনাই দিলে। প্ৰত্যেকে ল'লোঁ আমি, লৈ মেলি এয়া আৰু এইফালে সূৰ্য, এইফালে আমাৰ ৰহন ভাই, প্ৰত্যেকে টেষ্ট ল'লে। ভাল লাগিলে, ইয়াত বহুত টেষ্টি খানা। এইফালে শ্যামলীবোৰ ফ্ৰেণ্ড নিজা ন হাজবেণ্ড দেই। আজি বোলে এনিভাৰ্চাৰী, লগ পালোঁ, ভাল হ'ল। আৰু ইমান ধুনীয়াকৈ তাই প্ৰগ্ৰামো কৰিলে, অলপ চালোঁ বাৰু আমি, ভাল লাগিলে লগ পাই। দেখিবলৈ পাইছে ফ্লেগ আৰু আমি বিভিন্ন ফ্লেগৰ লগতে এইফালে চিনেমাখন আহিছে মানে টিমৰ সৈতে। চেম্পিয়ন ৰানাৰ্ছ আপ। এবার কি আয়োজন ভালো হয়েছে? বড়িয়া। হ্যাঁ? বহুত সুন্দর হয়েছে। ভালো হয়েছে, ভালো হয়েছে। বহুত বড়িয়া হয়েছে।
পিছল আছে ছাৰ চাব ধৰি দিছোঁ এনেকৈ প্ৰতিটো দলক তেখেতসকলে উৎসাহিত কৰা দেখা পোৱা গৈছে এফালে অইল ইণ্ডিয়া FC আৰু এইফালে আছে খাটাউল VFC মিজোৰাম স্পেচিয়েলি সূৰ্যোদয় যুৱ সংঘ মজুটিং আৰু এইফালে নীলাচল ইউনাইটেড FC টি স্পৰ্টছ একাডেমি গাৰ্ড FC নাগালেণ্ড আজি খেল চলি আছে SCB গুৱাহাটী জিন্তু গগৈ পিতৃ-মাতৃ সকলোৱে উপস্থিত হৈছেহি তেখেতসকলে আমাৰ উদীয়মান খেলুৱৈসকলক SDFA এফালে লিডু প্ৰিয় দৰ্শক মণ্ডলী আপোনাসকলেও আমাৰ উদীয়মান খেলুৱৈসকলক PC ত্ৰিপুৰা তেখেতলোকক আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ Sunrise SC Assam Rifle Arunachal Hojo FC Arunachal You Assam FC সেই ক্ৰীড়াৰ উপন্য যাদুকৰী প্ৰতিভাৰ গৰাকী নামৰূপ টাউন ক্লাব খেল চাইছো বঢ়িয়া খেল উজ্জ্বল নক্ষত্ৰ হৈ থওক আশাবাদী আপোনাৰ খবৰ চমকপুৰ আৰ FC হলে দেখে মেঘালয়ৰ পৰা আহিছে মেঘালয়ৰ পৰা বেয়া টিম আহিছে আসাম পুলিচ ভাৰত ভূমি মাতৃলৈ আপোনালোক 12 আসাম ৰেজিমেণ্ট গোৰ্খা FC ছিকিম After this interaction and motivation talks by our Barekuri FC with the team captains, may I now Wilton done. এফালে মণিপুৰ দেন আৰ্মি ৰেড স্পেচিয়েল Captain Gogoi, wow! What? Oh, football, yes. It's a football. Nice. So, I'm gonna so. Wow. Oh, that's a map. The map of Assam. I love football. Oh, I love army. Wow. Or yeah. White. Red still was united actually. The Indian flag. Wow. Oh, me this minaba. Kenuga? Kena lagi sih? Ah. কেনেকুৱা লাগিলে মানে কি সব খাই কি হৈ গ'লো ন আমি একে হ'ল আচলতে আমাৰ মনবোৰ মিলে নেকি সেইকাৰণে কাপোৰো মিলিছে আজি লাগিলে তেখেতে 6 ঘণ্টা দেৰিকৈ আহক বা হয় উপায় নাই এখন পৃথিৱীলৈ অলপ দেৰিকৈ অহা আনিও খেল হৈ আছে নাগালেণ্ড জিকি আছে নাগালেণ্ড 1 নীলাচল হৈ আছে 0 এইফালে চাওক এইখন স্ক'ৰবোৰ্ড এনেকৈ চাওক তাত লিখা আছে নাগালেণ্ড FC 1 আৰু নীলাচল ইউনাইটেড 0 হৈ আছে চাওক এইফালে দিলে পেনাল্টি পেনাল্টি হৈ গ'ল
ক'ব লাগিব যে দুলীয়াজানৰ সকলো বন্ধুসকলে উৎসাহেৰে এই ফুটবল আয়োজন কৰিছে, আৰ্মিয়ে যি উৎসাহেৰে আয়োজন কৰিছে নহয়, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। থেংক ইউ। আমি খেলখন চাই আছো, খেলখন মনোৰঞ্জনপূৰ্ণ হৈ আছে, 3 গ'ল আৰু 1 গ'ল হৈ আছে। বিশেষকৈ নীলাচলে 3 গ'ল দিবলৈ সক্ষম হৈছে আৰু 1 গ'ল দিবলৈ সক্ষম হৈছে নাগালেণ্ডে। ইয়াৰ মাজতে আমি ইমান ধুনীয়া খেল এখন যিটো আয়োজন হৈ আছে, কেপ্টেইন জিন্তু গগৈৰ কথা আমি নকৈ থাকিবলৈ নোৱাৰিলোঁ। কেপ্টেইন জিন্তু গগৈৰ কথা আপোনালোকক অকণমান থুলমূলকৈ ক'ব বিচাৰিছোঁ। কেপ্টেইন জিন্তু গগৈ হৈছে গোলাঘাটৰ খুমচাইৰ ওচৰৰ এজন জোৱান, যিজনে আমাৰ দেশখনৰ কাৰণে নিজকে বলিদান দিলে। কাৰ্গিলত যুঁজ হৈ আছিলে আৰু কাৰ্গিল যুঁজত তেখেতে অৰ্ডাৰ পাইছিলে যে তেখেতে আমাৰ যিটো শ্ৰীনগৰ আৰু কাশ্মীৰৰ মাজত যিটো হাইৱে আছে, সেই হাইৱেত আহি শত্ৰুসকলে আহি সোমাইছিলেহি আৰু সেই শত্ৰুসকলক পিছুৱাবৰ কাৰণে তেখেতসকলে এটা আদেশ পাইছিলে হাই কামাণ্ডৰ পৰা। তেখেতে সেই আদেশ মানি তেখেতৰ টীম লৈ কিনে গৈছিলে সেই যুঁজলৈ আৰু লাষ্টত তেখেতে সেই দলটোক চকুত পৰিছিলেগৈ। যুদ্ধৰ কাৰণে অহাৰ পিছত তেখেতে চকুত পৰিছিলে আৰু চকুত পৰাৰ পিছত তেখেতক আগুৰি ধৰিছিলে, কিন্তু তেখেতে পিছ পৰি দিয়া নাছিলে। এজন ভাৰতীয় সৈনিক হিচাপে তেখেতে সদায় আগবাঢ়ি গৈছিলে আৰু আগবাঢ়ি গৈ সকলোৰ লগত যুঁজিবলৈ সক্ষম হ'ল আৰু 30জনকৈ সৈনিকক তেখেতে মাৰি পেলাবলৈ সক্ষম হৈছিলে। 30জনকৈ মাৰি তেখেতে নিজৰ জীৱনটো বলিদান দিছিলে আৰু সেয়েহে ইমান ডাঙৰ এটা বলিদানৰ বিনিময়ত 1999ত 15 আগষ্ট তাৰিখে তেখেতক 20 চক্ৰৰে সন্মানিত কৰা হৈছিল। তেখেতক চেলুট। 3-2 হৈ আছে এতিয়া স্ক'ৰ। এটা নীলাচল 1 গ'ল আগবাঢ়ি আছে। ফাৰ্ষ্ট মেচখন নীলাচল FC জিকিবলৈ সক্ষম হ'ল। বন্ধুসকল, খেলখন চাই কেনেকুৱা পালে আপোনালোকে? আজি এৰেঞ্জমেণ্ট যথেষ্ট ভাল হৈছিল। অলপ পেৰাগ্লাইডিং শ্লাইডৰ এক্টিভিটি আছিলে, বতৰ বেয়া কাৰণে দেখাব নোৱাৰিলে। যিহেতু জিন্তু গগৈ ইমান ডাঙৰ বলিদান আছে তেখেতৰ দেশখনৰ প্ৰতি, তেখেতৰ এই বলিদান আমি অকল খেলৰ জৰিয়তে জীয়াই ৰাখিলে নহ'ব। মই ভাবোঁ এখন তেখেতৰ নামত বোলছবি হ'ব লাগে। এই বোলছবিখন যাতে সকলোৱে আদৰি লয়, কাৰণ তেখেতকো সকলোৱে আদৰি লৈছে। এই বোলছবিখন সঁচাকৈ বহুত ধুনীয়াকৈ বনালে, সকলোৱে আদৰি ল'ব। বোলছবিৰ লগত জড়িত থকা ব্যক্তিসকলক মই অনুৰোধ কৰোঁ যাতে এখন জিন্তু গগৈৰ বলিদানৰ ওপৰত বোলছবি নিৰ্মিত কৰক। তেখেতৰ এই চিৰ বলিদান আমি সদায় জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে তাকে জনাব। যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰি দিব। জয় হিন্দ।